Yes. মই কথা পাতিম মোৰ এজন গুৰুৰ বিষয়ে আজি কথা পাতিম মোৰ যিজন মানে আমাৰ এই ৰঙৰ লাইনৰ যিজন মানে গুৰু মোৰ যিজন টিচাৰ তাৰ বিষয়ে মই আজি কথা পাতিম তো তেখেত মোতকৈ ওৱান ইয়াৰ মান বয়স বেছি 1 বা 2 এনেকুৱা মোতকৈ বেছি বয়স বেছি হ'ব তেখেতৰ নাম হ'ল জিয়াৰুল হক ঘৰ হ'ল ছয়গাঁও নদী পাৰ হৈ সিহঁতৰ মানে চৰ এৰিয়াত পৰে ঘৰটো এনেই ল'ৰাটো কি গুৰুজনে কি হৈছিল মানে লেখা পঢ়া কৰা নাছিল এনেকুৱা লেখা পঢ়া এনেকা নাই বেছি নাই অলপ চলপ পঢ়ছে কিজান আহিছে গুৱাহাটীত আহিছে আহি কি কৰিছে ৰিক্সা চলাইছে আহি গুৱাহাটীত ৰিক্সা চলাইছিল তাৰপিছত কি হৈছে ৰাতি ৰাতি আমি যে মানে কি হয় যে আমি যে পইচা কম হয় এইবিলাক গুৱাহাটীত বাহিৰত টুকৰি কয় টুকৰি দি বালু কাম কৰিছে বালু ট্ৰাকত বালু চালু এনেকুৱা মানে মানুহ ঘৰত বালু পেলাইছে ৰাস্তাত এইবিলাক ঘৰত লয় এইবিলাক কাম কৰিছে কৰতে কোনোবাই তেখেতে কল যে তই এক কাম কৰ পাইছে বাবু কোনোবাই তেখেতে কল যে তুমি একটা কাম কৰা এই ৰঙৰ কাম কৰা তো তেখেত মানে কি ইমান শান্ত ইমান মানে একো নুবুজা এনেকুৱা এটা তেতিয়া ল'ৰা আছিল একদম বুৰ্বক টাইপৰ ল'ৰা আছিল তো যিয়ে নহওক মই কোনোবাই কৈছিল যে ৰঙৰ কাম কৰা ৰঙৰ কামত গৈছিল যোৱাৰ পিছত মানে তাৰ স্বভাৱ চৰিত্ৰ আৰু তাৰ কাম চাই তাৰ ঠিকাদাৰজন তেখেতক বহুত ভাল পাইছিল তাৰো ঠিকাদাৰজনৰ নাম আছিল কি আছিল আমাৰ গুৰু ঠিকাদাৰৰ নাম আছিল খগেন বুলি বেংগালোৰৰ মানুহ আছিল তো মই আমাৰ ঘৰৰ ওচৰৰ এজনৰ লগত গুৱাহাটী গলো যাতে সন্ধিয়া পালো যাই কিনে পোৱাৰ পিছত চাওঁ যে ই কি কৰিছে মাছ তাছ আনি ভাত চাত বনাই থৈ দিছে তো গলো খালো তাৰপিছত নেক্সট দিন তেখেতৰ লগতে মই কামত গলো আৰু যিমান দিন গুৱাহাটীত আছিলো মোটামুটি টাইম মই তেখেতৰ লগতে আছিলো তো যিয়ে নহওক তেখেতৰ বিষয়ে কওঁ তাৰপিছত লাহে লাহে অলপ দিনৰ ভিতৰত মানে কামত পুৰা ফাৰ্ষ্ট মানে এনেকুৱা চাইছো মই যে 5 তলা 6 তলা বিল্ডিং বাঁহৰ ভাড়া বান্ধা আছে তেখেত জোতা পিন্ধি কেনে মানে উঠি গৈছে আৰু জুতি পিন্ধি নামি আহিছে মানে তাৰ কাৰণে একদম ইজি মানে এনেকুৱা ধৰবই নালাগে মানে মানে এনেকুৱা 5 তলাৰ ওপৰত উঠি যায় জোতা পিন্ধি নামে যদি এনেকুৱা হেলাৱাত থাকে তাতে উঠি যায় এনেকুৱা আৰু কামত ফাৰ্ষ্ট আৰু খোজ কঢ়াতে ফাৰ্ষ্ট আমাৰ বিৰুবাৰীৰ পৰা বৰা চাৰ্ভিচ কেতিয়াও মানে এইবিলাক গাড়ী চাড়ী যোৱা নাই খোজকাঢ়ি গৈছে আহিছে খোজ কঢ়াতে ফাৰ্ষ্ট তো চব কামতে মানে বহুত ফাৰ্ষ্ট তাৰপিছত হেড মিস্ত্ৰী হ'ল তাৰপিছত সুৰেশ আগৰৱালা নামৰ এজন ইঞ্জিনিয়াৰ প্লাছ এতিয়া বিল্ডাৰ তেখেতৰ মানে স্বভাৱ চৰিত্ৰ কামৰ ইচ্ছাই তেখেতক বহুত ভাল পালে পাই কিনে তেখেতে কাম অফাৰ কৰিলে পিছত সেনেকে কাম আৰম্ভ কৰিল টকাৰ মূলধন নোহোৱাকে কাম আৰম্ভ কৰি পাৰ্টনাৰশ্বিপ আৰম্ভ কৰিল পাৰ্টনাৰো লাষ্টত পাৰ্টনাৰো কাম নাই তাৰ পৰা পাৰ্টনাৰশ্বিপ ভাঙি গ'ল তাৰপিছত নিজে কাম আৰম্ভ কৰিল এতিয়াতো কাম আৰম্ভ কৰিলে কাৰণে কিছুমান চাইডত পইচা পাইছে কিছুমান চাইডত পইচা পোৱা নাই লেবাৰক পইচা দিব পৰা নাই এনেকুৱাও হৈছে লেবাৰো বহুত মানে হাত উঠোৱা পৰিস্থিতি হৈ গৈছে বহুত এতিয়া চাইডত লেবাৰ চলি আছে লেবাৰ তাত খাব পইচা নাই খোৱা পইচা নাই তো কি হৈছে ধাৰ কৰ্জ ঋণ এনে কিবা কৰি মানে খোৱা দোৱা মানে বহুত লেবাৰৰ কথা শুনিব লগা হৈছে এইজন লেবাৰ পেমেন্টটো এনেকা কৰিব পৰা নাছিল ষ্টাৰ্টিঙত তাৰপিছত লাহে লাহে অলপ ভাল মানে কি হ'ল পইচা অহা আৰম্ভ হলে পইচা যেতিয়াই আৰম্ভ হ'ল তেতিয়াই মানে তেখেতৰ অলপ ভুল হোৱা আৰম্ভ কৰিলে ভুলবিলাক কিছুমান বন্ধু আছিল এনেকুৱা যে ৰাতিপুৱা আহি গাড়ীখন লৈ তেখেতৰ ঘাটৰ সন্মুখত ৰখি থাকছে আৰু দিনটো গাড়ীত ঘূৰিছে পেট্ৰল খৰচা দিছে যত যি খৰচা হৈছে কৰিছে এইবিলাক খৰচ কৰিছে তো এইবিলাক খৰচ কৰিও তেখেত আজিৰ ডেটত মোৰ এইটো ভাল লাগে তেখেত এজন লেখা পঢ়া নথকা মানুহ ইমান হাই লেখা পঢ়া নাই মানে অলপ চলপ লেখা পঢ়া হ'ব 5, 6, 8 এনেকুৱা কিবা হ'ব 10 তো তেখেত আজি মানে ইণ্টেৰিয়াৰৰ টোটাল কাম কৰে মানে ফাৰ্নিচাৰৰ সব কাম কৰে বহুত কামৰ বহুত
আইডিয়া আজি বয়স কিমান হ'ব 39 38 এনেকুৱা হ'ব বয়স তো তাতে ফাৰ্নিচাৰৰ কাম কৰে ৰঙৰ কাম কৰে পলিচৰ কাম কৰে এইবিলাক কাম কৰে ৰাজমিস্ত্ৰীৰ কাম লোৱা বুলি মই এতিয়া শুনি আছো আৰু টোটালি উইথ মেটেৰিয়েলত কাম কৰে মাল মেটেৰিয়েল দি কাম কৰে ইমান ডাঙৰ ডাঙৰ কাম তো এতিয়া কি হৈছে তেখেতৰ মানে আমাৰ গড় চকত এটা ঘৰ আছে আমাৰ কটাবাৰীত 2 তলা বিল্ডিং মানে বিল্ডিংটো মই দেখিছো কেতিয়াবা বনাই আৰম্ভ কৰিছে এতিয়া কিজান বিল্ডিং কমপ্লিটেই হৈছে চ' তেখেত যদি খালি অলপ ভাল গাইড পালে হয় অলপ ভাল মানুহ পালে হয় তেখেতৰ আজি 10 তলা বিল্ডিং থাকিলে হয় পল্টন বজাৰত কিন্তু অলপ গাইডৰ কাৰণে নিজৰ অলপ ভুলৰ কাৰণে তেখেত যিমানখিনি কৰিব লাগিছিল মোৰ হিচাপত সিমানখিনি কৰিব পৰা নাই বাট এজন সেই লেভেলৰ মানুহ ইমান বেকগ্ৰাউণ্ড বেয়া থকা মানুহ আজিৰ ডেটত মই ভাবো বহুত কৰিছে গুৱাহাটীৰ নিচিনা জাগাত দুটা দুটা ঘৰ গাড়ী খোৱা বোৱা কোনো অভাৱ নাই চাওক সেই ৰিক্সা চলাৰ পৰা আৰম্ভ কৰি সেই টুকৰিত বালু কাটাৰ পৰা আৰম্ভ কৰি এজন লেখা পঢ়া নথকা মানুহ এজন মূলধন নথকা মানুহ সেই হিচাপত কিন্তু বহুতখিনি কৰিছে যিখিনি তাৰ ভাইটি এজন ডক্টৰে তেখেতে তাতে থাকে কিন্তু ডক্টৰেও ডক্টৰি কৰি মোৰ হিচাপত কিজান সিমান কিবা কৰিব পৰা নাই হয়তো ডক্টৰক আজি আমাৰ গুৰুক ছাপোৰ্ট কৰিব লাগিছিল মই যিমান দূৰ জানো গুৰুৱে ডক্টৰক ছাপোৰ্ট কৰি আছে এতিয়াও ক্লিনিক খুলি দিয়াৰ পৰা আৰম্ভ কৰি কিবা কিবি কৰি দি আছে এতিয়া ঘৰৰ মানুহতো দেখবই পৰা নাছিল যেতিয়া মানে ষ্টাৰ্টিঙত যেতিয়া পইচা দিব পৰা নাছিল এইখিনি এটা মজা কথা মই যিমানখিনি পালো দুনিয়াত আহি যিমানখিনি চালো আপুনি যেতিয়া কিবা কৰিব প্ৰথম আপুনি বিৰোধ পাব প্ৰথম আপোনাৰ বিৰোধিতা কৰিব ঘৰৰ মানুহ প্ৰথম বেয়া পাব আপোনাৰ ঘৰৰ মানুহ এইটো বহুতৰে এনেকুৱা প্ৰথম বেয়া পায় ঘৰৰ মানুহ চ' তেখেতৰ দেউতাই মানে তেখেতৰ লগত কথাই ক'ব খোজা নাছিল বা ঘৰৰ মানুহ ইমান বেয়া পাইছিল আজি ঘৰৰ টোটাল ফেমিলিটো তাৰ গুৱাহাটীত থাকি আছে তাৰ তাতে থাকি আছে চ' হয়তো বন্ধু মই এটা কথা কলো কি পল্টন বজাৰ 10 তলা হ'ব লাগিছিল কিন্তু তেখেত দুটা ঘৰ বনাইছে হয়তো ভাল গাইড পোৱা নাই ভাল মানুহ পোৱা নাই তেনেকুৱা মানুহ পাইছে মানে খালি পইচা কেনেকৈ উৰুৱা যায় সেনেকুৱা মানুহৰ লগত ফ্ৰেণ্ড আছিল চ' সেইকাৰণে এনেকুৱা হৈছে আপোনালোকে ভাবক যদি অলপ কম লেখা পঢ়া থকা মানুহ আজি আমাৰ নিচিনা বয়সৰ মানুহ আজি বেকগ্ৰাউণ্ড জিৰ' আপোনাৰ মূলধন জিৰ' সেই মানুহ যদি গুৱাহাটীত দুটা দুটা ঘৰ থাকিব পাৰে দুখন দুখন গাড়ী থাকিব পাৰে চ' খোৱা দোৱাৰ ফেচিলিটি তো কি কম যি মন যায় তাকে খাই আছে মাছে মাংসই চব সদায় ফ্ৰিজত থাকি আছে তো আমি সকলোৱে চব কাম কৰিম কিন্তু আমি মানিব লাগিব মানি ল'ব লাগিব আমাৰ মাইণ্ডছেট মেইন হ'ল মাইণ্ডছেট মই বাৰ বাৰ কৈ আছো যে আপুনি ভাবক মাইণ্ডছেট কৰক ডাঙৰকে ভাবক এতিয়া আমি এটা গেলামাল দোকানত গলো যাই কিনে যদি আমি 1 কেজি দালি খুজিলে আমাক কেতিয়াও 1 কুইণ্টেল দালি নিদিয়ে এইখন পৃথিৱীত যদি আমি ভাবো যে মোৰ এখন 5,000 10,000 15,000 টকাৰ এটা চাৰ্ভিচ লাগে আৰু মোক এখন বাইক লাগে কেতিয়াওতো বাইকৰ জাগাত আপোনাৰ কি হয় মাৰ্চিডিজ নাহিব BMW নাহিব তো আমাৰ যেতিয়া লাগে যেতিয়া অলপ ডাঙৰকে ভাবি সেই হিচাপত আমি কাম কৰিব লাগিব তো আমাৰ গুৰুক আমি মানুহৰ দুই এটা বেয়া মানে হেবিট থাকিব পাৰে আমি সেইখিনি ফলো নকৰো কিন্তু যিখিনি পজিটিভ হেবিট আছে যিখিনি ভাল হেবিট আছে সেইখিনি আমি মানিব লাগিব তাৰ ব্ৰেইনটো ব্লেক ধৰণৰ ব্ৰেইন এটা বিল্ডিঙত সি ছাদৰ ওপৰত থিয় হৈ 10 মিনিটত সেই বিল্ডিঙৰ মেজাৰমেণ্ট ওলাই দিব হয় এইখিনি মেজাৰমেণ্ট লৈ 10 মিনিটত 15 মিনিটত ফিতা ধৰবই নালাগে এইবিলাক বস্তু আমি মানিব লাগিব আজি এটা ৰং মিস্ত্ৰী হৈ ৰাজমিস্ত্ৰী কাম কণ্টাক্ট লৈ আছে আজি ৰং মিস্ত্ৰী হৈ ফাৰ্নিচাৰৰ পুৰা কাম কৰি আছে আজি ৰং মিস্ত্ৰী হৈ টাইলছৰ পুৰা কাম কৰি আছে তো হ'ব লগা কথা আমাৰ হালেমে কি কয় হালেম আমাৰ সকলোৰে পৰিচিত মানে আমাৰ গুৱাহাটীত যিখিনি মানুহ গৈছে কৰিছে আমাৰ হয়তো মুস্তাফিজুৰো জানে আমাৰ হয়তো ইছাবিগুৰো জানে আমাৰ হয়তো হালেমেৰো গুৰু হয় এনেকুৱা আৰু আমি নতুন নতুন কেজ ষ্টাডি আৰু লৈ আহিম আজি যিটো ভিডিঅ' দিছিলে ভাইটি এইটো ভিডিঅ'টোত কি কৈছে এই ভিডিঅ'টো সকলৰ কাৰণে নহয় যোনে কিবা শিকিব খোজে যোনে কিবা আগবাঢ়িব খোজে তাৰ কাৰণে ভিডিঅ'টো কিন্তু বহুত মজাৰ ভিডিঅ' আছে আমি দুনিয়াত একো ইমান শিকিব নালাগে ইমান বুজিব নালাগে এটা ভিডিঅ'ৰ কথাটো যদি ফুললি বুজো
তেতিয়া আমি কি কৰিব লাগিব আমি এইটো ভালকৈ বুজি পাওঁ ভিডিঅ'টোত মই কোৱা কথাটোই কৈছে যে 1 বছৰ 2 বছৰ আপুনি আপোনাৰ পেশনক দিয়ক আপুনি আপোনাৰ কামত দিয়ক বাকি সব পাহৰি যাওক আমাৰ এইটো কথা বলে এই ভিডিঅ'ত কৈছে আবুল কালাম আজাদ স্যারেই কৈছে তো আমার পেশন আমার সব কিছু মানে মানুহে কয় না দেহু প্ৰাণ মানে কিবা মানে ফকিৰান্তি এনেকে কয় নেকি সব মানে গুৰুক সমজাই দিয়ক মানে এনেকুৱা আৰু আমি যদি সব ধ্যান যদি আমি আমার কামটোক দিওঁ যিকোনো কাম এটা সিলেক্ট কৰি তাতে যদি আমি 2 বছৰ দিওঁ আর 100% দিওঁ ইউ ডান মানে আপনার বহুত কিবা কিবি হৈ যাব আমি যেতিয়া ছয়গাঁও আৰু বঙাইগাঁও একলগে চলিছিলো ছয়গাঁৱৰ মানুহ যদি বেলেগ মানুহ গৈছে যে এখানে চক খাই গৈছে যে জিয়াৰুলৰ এইটো ভাতিজাটো আগতে দেখা নাই আৰু সকলোৱে আমি এনেকা চলিছো সিহঁতে জানে যে আমি ছয়গাঁৱৰ মানুহ ছয়গাঁও বঙাইগাঁও বুলি আমাৰ এতিয়াও ডিফাৰেন্স নাছিল এতিয়াও ছয়গাঁৱৰ কিছুমান আমাৰ ভাইটি আছে মোবাইল এটা কিনিলে মোক সোধে যে মোবাইলটো দাদা ল'ম নে নাই বা এইটো কাম কৰিম নে নাই বহুত ডিসকাস করে এনেকুৱা আমি ছয়গাঁও বঙাইগাঁও সো বন্ধুসকল এনেকুৱা ভাবিব নালাগে যদি আমাৰ জিয়াৰু চাচাই পাৰিছে আমি পাৰিম আমি সকলোৱে সেইকাৰণে পাৰিম বহুত কিবা কিবি কৰিব পাৰিম জাষ্ট খালি আপোনাৰ পেশন আপোনাৰ টাইম আপোনাৰ কামত দিয়ক যি কাম কৰিব খোজে সেইটো সিলেক্ট কৰি লওক আৰু সেইটোত দিয়ক 2-3 বছৰ দিন ৰাতি ডুবি যাওক বাকি সব এৰি দিয়ক চাব লাইফ ইজ ইজি লাইফ ইজি হৈ যাব আৰামত তো আৰু আজি পাৰ্টিচিপেণ্ট কমে দেখা পাই আছো এইখিনিত আৰু এটা কথা কওঁ মই মানে তেখেতৰ ওচৰৰ পৰা মানে লেবাৰৰ পৰা মানে হেড মিস্ত্ৰীলৈকে আছিলো লাষ্ট টাইম মোক মানে 10,000 তেতিয়াৰ দিনত আজিৰ পৰা 2010 10,000 চেলাৰী প্লাছ দুটা চাইড চাব দিছিল তেতিয়াতো আমাৰ মাইণ্ডখিনি ইমানখিনি চোকা হোৱা নাছিল ইমানখিনি কাম কৰা নাছিলো তেতিয়া কিন্তু তেখেতে আমাক বহুত মানিছে তেখেত যদিও মোৰ গুৰু তেখেত যদিও মোৰকৈ বয়সত বেছি কিন্তু অলপ অলপ জুৱা খেলৰ অভ্যাস আছিল এনেকুৱা মই পাইছিলো যদি জুৱা খেলি কেনে যদি টাচ খেলি কেনে যদি 5,000 টকা 2,000 টকা হাৰছে আৰু লগৰ বিলাকত আৰু 2,000 টকা মানে খুৱাইছে এই চাইদুলক নকবি দেই তেখেতৰ গুৰু মই হল তাৰ শিষ্য মই জানিলে কি হল তথাপিও মানে মই যেন গম নাপাওঁ আৰু 1,000-2,000 টকাত লগত থকা মানুহখিনি খুৱাইছে তো আমি গুৰু শিষ্য কেনেকুৱা আছিলে গম পাইছে ইতিমধ্যে তো মই এটাই কওঁ যে কি এজন যদি এনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা মানুহ আহি এনেকুৱা কম লেখা পঢ়া থাকি গুৱাহাটী ৰিক্সাৰ পৰা আৰম্ভ কৰি টুকৰিৰ পৰা আৰম্ভ কৰি আৰু ইমানখিনি যদি কৰিব পাৰিছে ল'ৰা ছোৱালীক যদি আজি ভাল স্কুলত দিব পাৰিছে দুটা দুটা ঘৰ বনাব পাৰিছে ঘৰৰ সকলো মানুহখিনিক এতিয়া ছাপোৰ্ট কৰি আছে দুটা তিনিটা গাড়ী ল'ব পাৰিছে তো আমি সকলোৱে সব কিছু পাৰিম আৰু তেখেততো কোনো গাইড পোৱা নাছিল তেখেত তেতিয়া কোনো বুদ্ধি দিয়া নাছিল নিজৰ বুদ্ধি যি পাৰিছে সেই কৰিছে আজিৰ দিনত ইন্টাৰনেটৰ যুগ বহুত আপোনাৰ প্ৰেক্টিকেল গুৰু পাব অফলাইন অনলাইন বহুত গুৰু পাব বহুত ধৰণৰ কথা আপুনি শিকি কেনে কাম কৰিব পাৰিব আজিৰ ডেটত বহুত কাম আপুনি শিকি কেনে কৰিব পাৰিব আপুনি কম টাইমত বেছি কাম কৰিব পাৰিব সো বিশ্বাস কৰিব লাগিব নিজৰ ওপৰত বিশ্বাস কৰিব লাগিব আমি পাৰিম পাৰিম বুলি বিশ্বাস কৰিব লাগিব আজকে আমাৰ বাবু শ্বেয়াৰ কৰাচোন যে কাহিনীটো কেনেকুৱা লাগিল ধুনীয়া লাগিছে কাহিনীটো তো সিহঁতে যদি পাৰিছে আমি কিয় নোৱাৰিম আমিও পাৰিম নিশ্চয় তার জোরদার হাত চাপুরি বাবুর কারণে ওই কথাটাই কব খুঁজছিল এটাই কইতে তোকে আমার হাবুল লেতে আইল নাকি দেরিকে আইল না হ্যাঁ? আৰু কিবা বস্তু কিবা কলে কোৱা বঢ়িয়া লাগছে তো এনেকুৱা যদি চোৱা ৰাতিপুৱা মস্তাফিজুত আমি যদি ৰাতিপুৱা এনেকুৱা না ডেইলি ডেইলি যদি বেলেগৰ যদি এনেকুৱা লাইফ হিষ্ট্ৰীটো আমি শুনো ডেইলি যদি আমি পজিটিভলি কিবা চাওঁ আমাৰ কিন্তু অলপ হলে মাইণ্ডছেট চেঞ্জ হ'ব না চেঞ্জ হ'ব কিন্তু মাইণ্ডছেট বিলাক চেঞ্জ হ'ব অলৱেজ চেঞ্জ হ'বই লাইফ হিষ্টৰী এটা মানুহৰ ব্ৰেইনত বহুত ভাল ইফেক্ট কৰে হয়তো আমি আমাৰ এইটো বেয়া ভাল ভাল খিনিও ল'ব পাৰো
উম, এইটো সি এজন যদি অশিক্ষিত মানুহ এইখিনি কৰিব পাৰিছে, আমিতো অলপ হলে শিক্ষিত আছো, হয়, ইয়াৰ অলপ কম বেছি সময় লাগিছে, হয়তো আমার একটু কম সময় লাগিব পাৰে, কিন্তু নিশ্চয় আমিও পাৰিম। হয়, পাৰিম পাৰিম পাৰিম। ইচ্ছা করলে সব হয়। তো ইচ্ছা করলে সব হয়। বেলেগে পাৰিছে আমিও পাৰিম। আমি চেষ্টা করলে তাতকে বেশি পাৰিম। কিন্তু আমি এজন মানে আমাৰ শিকিব লাগিব, মুঠ কথা হলে আমি শিকিব লাগিব। আমি আমাৰ পেশন, আমি আমাৰ কামত আমি ডুবি থাকিব লাগিব। আমি কি কৈছে, দুই নাৱত দুই ভৰি দি এনে ইফাল সিফাল ঘূৰা ঘূৰি কৰি থাকিলে, লক্ষ্য নাথাকিলে আমাৰ একো নহয়। এটা নাও যদি পানীত এৰি দিয়া যায়, তাৰ লক্ষ্যস্থান ঠিক নাথাকে, কোনফালে যাব যাব, বাতাহে যিফালে লৈ যাব, আমি বাতাহ ধুলি থাকিম। আমি লক্ষ্যস্থান ঠিক কৰিব লাগিব, লক্ষ্য এইম, যে আমি এই বছৰ এই কৰিম, এই 2 বছৰত এইটো কৰিম, 5 বছৰত এই কৰিম, 10 বছৰত এই কৰিম, 20 বছৰত আমি এই পজিশ্যনত যাই পাম। আৰু জিত থাকিব লাগিব, মই দেখাব লাগিব। তাৰপিছত কি হৈছে, অপমানৰ জবাব সফলতা দি দিব লাগিব। তো ৰতন টাটা নিচিনা, ৰতন টাটাৰ উক্তি যে অপমানৰ জবাব সফলতা দি দিব লাগে। তো হিন্দি দেখার কথা আছে, সন্দীপ মহেশ্বরী কইছে, ইনকার কিয়া জিসনে মেরা সময় দেখकर, ऐसा भी समय ले आऊंगा एक दिन, मिलना पड़ेगा उनको मेरा समय देखकर। इनकार किया जिसने मेरा समय देखकर, ऐसा भी समय ले आऊंगा एक दिन, मिलना पड़ेगा उनको मेरा समय देखकर। তার মানে মোৰ বেয়া সময়ত যোনে মানে মোক মানে এৰাই চলিছে, বেয়া পাইছে বা মোক অপমান কৰিছে, মই এনেকুৱা সময় লৈ আহিম একদিন, সেই মানুহজন মোৰ লগত মিলিব লাগিব, মোৰ টাইম দেখি, মোৰ টাইমৰ পাৰ্মিশন লৈ কেনে মোৰ লগত মিলিব লাগিব, এনেকুৱা দিন মই লৈ আহিম। এনেকুৱা জিত থাকিব লাগিব।